everyone. কেনে আছে সকলো? মই লবিতা আপোনালোকক স্বাগতম জনাইছো লবিতাস ব্লগৰ আন এটি নতুন ব্লগলৈ। আজি পবিত্ৰ শাওণ মাহৰ সোমবাৰ মই ব্ৰতত থাকিম দিনটোৰ কাৰণে আৰু শিৱ গোসাঁইক পূজা কৰিলো। লগতে আজি ৰাখী পূৰ্ণিমা, ৰাখী বন্ধন, সকলোৱে নিজৰ ভাইটি বা দাদাসকলক ৰাখী পিন্ধাইছে। মোৰ ভাইটি আৰু দাদা নাই, আমি ঘৰত তিনিজনী ছোৱালী আৰু মোৰো এজনী ছোৱালী, তাইৰো কোনো ককায়েক বা ভায়েক নাই। গতিকে তাই আকৌ গণেশ চতুৰ্থীৰ দিনা জন্ম, সেইকাৰণে তাই গণেশকে সৰুৰ পৰা দাদা দাদা বুলি মাতে, গণেশ দাদা বুলি কয় আৰু গণেশক ৰাখিও পিন্ধায় প্ৰত্যেক বছৰে। আজিও তাই পিন্ধাব। লগতে আজি তাই শাওণ মাহ বুলি শিৱ বাবাকো বোলে মোৰ লগত পূজা কৰিব। গতিকে আপোনালোকে আহকচোন মোৰ লগত আজি দিনটো কেনেকৈ কটাওঁ, কি কৰোঁ, শিৱ বাবাক অলপমান পূজা কৰোঁ। ঘৰতে ক'তো ওলাই নাযাওঁ, যিহেতু দেশৰ পৰিস্থিতি ভাল নহয়। ঘৰতে পূজা কৰোঁ, গণেশ বাবাকো তাই ৰাখি পিন্ধাব আৰু দিনটো মোৰ ব্ৰত হয়। গধূলিলৈকে কিবা এটা বনাম আৰু ৰাতি ভাত খাম। গতিকে গধূলিও কি বনাম ভাবি চাওঁ। গতিকে সেইটো ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে আহক এতিয়া আমি আজিৰ দিনটো আৰম্ভ কৰোঁ।
এতিয়া আহোঁ আজিৰ আমাৰ ৰেচিপিলৈ। আজি মই বনাবলৈ লৈছোঁ আটাৰ আলু পৰঠা, যিটো বহুত হেল্থি হয় কাৰণ আটাৰে বনোৱা হৈছে। এই পৰঠাবিধ বনাবলৈ মই ব্যৱহাৰ কৰিছোঁ আটা, আপুনি ময়দাও ব্যৱহাৰ কৰিব পাৰে। বইল কৰি লোৱা আলু, অলপ ময়দা, ৰিফাইন অইল, নিমখ সোৱাদ অনুসৰি ল'ব, জিৰা গুড়ি 1 চামুচ, ৰঙা জলকীয়া গুড়ি 2 চামুচ, গৰম মছলা 1 চামুচ, চাট মছলা 1 চামুচ আৰু কালি মিৰ্চ পাউডাৰ 1 চামুচ। এতিয়া মই আটাখিনিত নিমখ অকণমান দি লৈছোঁ, হাতেৰে ভালকৈ লৰাই দিছোঁ, এইখিনি মিহলি কৰি দিছোঁ আটাৰ লগত নিমখখিনি। এতিয়া মই পানীৰে এইখিনি মঠিম। আটাখিনি আপুনি ভালকৈ মঠি ল'ব। এনেই আমি ৰুটি বা পৰঠা খাবৰ বাবে যিটো আটা মঠো তাতকৈ অকণমান ঢিলা কৰিব। পানী একেবাৰতে বেছিকৈ দি নিদিব, অলপ অলপকৈ দি থাকিব আন্দাজ কৰি। এনেকৈ মঠি ল'ব আটাখিনি। ঠিক এনেকুৱা হ'লে হৈ গ'ল। এনেকুৱা বেছি টান নকৰিব, অলপ ঢিলা ৰাখিব। এতিয়া অকণমান ৰিফাইন সানিব এইখিনিত ওপৰত, এনেকৈ অকণমান সময় ৰিফাইনখিনিত এনেকৈ আকৌ অলপ মঠি লৈ এতিয়া এইখিনি মই 10 মিনিটৰ কাৰণে ঢাকনি লগাই থৈ দিম। এতিয়া বইল কৰি লোৱা আলুখিনি আপুনি পিটিকি ল'ব, ভালকৈ পিটিকিব যাতে টুকুৰা টুকুৰ হৈ নাথাকে, এইটো লক্ষ্য কৰিব। যিমান পাৰে মিহিকৈ পিটিকিব চেষ্টা কৰিব। এয়া মই হাতেৰে পিটিকিছোঁ, আপুনি ৰুকনিত ৰুকিও ল'ব পাৰে। মই পিটিকি লৈছোঁ। এতিয়া মই ইয়াতে নিমখ দিম, নিমখ দিছোঁ। সাৱধান হ'ব নিমখ দিওঁতে, কাৰণ আমি আটাটো নিমখ দি থৈছোঁ। বাকী শুকান মছলাখিনিও মই এবিধ এবিধকৈ দি দিছোঁ। এয়া কালি মিৰ্চ পাউডাৰ, চাট মছলা, গৰম মছলা, ৰঙা জলকীয়া গুড়ি, আপুনি কেঁচা জলকীয়াও দিব পাৰে যদি ভাল পায়। গোটেইখিনি দি দিছোঁ, জিৰা গুড়িও দিছোঁ। এনেকৈ পিটিকি লৈছোঁ ভালকৈ। চাওক এতিয়াই কিমান লোভনীয় হৈ পৰিছে আলু পিটিকাখিনি। এনেকৈ ভালকৈ গোটেইখিনি মিক্স কৰি ল'ব। গোটেইখিনি ভালকৈ মিক্স হৈ গৈছে। এয়া চাওক, এনেকুৱাকৈ মিহি এটা পিটিকা কৰি ল'ব। এতিয়া আমি আটাৰ এটা লাড়ু বনাই লৈছোঁ। ডাঙৰকৈ ল'ব, কিন্তু সাধাৰণ ৰুটিতকৈ ডাঙৰকৈ ল'ব লাগিব। এইখিনিত মই ময়দাত লৈছোঁ। এতিয়া ময়দাত লগাই লৈছোঁ। এনেকৈ ময়দাত লগাই ল'লে বেলিব ভাল হয় আটাতকৈ, সেইকাৰণে মই বেলোতে ময়দা ব্যৱহাৰ কৰিছোঁ। অকণমান বেলি ল'ব, বেছি ডাঙৰ নকৰিব। এতিয়া মই ইয়াতে আলুৰ পুৰখিনি ভৰাই দিম। এয়া চামুচ এখনেৰে লৈ মই মাজত অকণমান আলু পিটিকাখিনি ৰাখিছোঁ আৰু এনেকৈ এইখিনি ভিতৰলৈ হেঁচিব আৰু আপুনি চাৰিওকাষটো উঠাই আনিব ওপৰলৈ আৰু পিটিকাখিনি ভিতৰলৈ হেঁচি থাকিব, কাষটো উঠাই আনি থাকিব। এনেকৈ এনেকৈ যেতিয়া আহি লগ হৈ যাব গোটেইখিনি, আপুনি ওপৰত ৰৈ যোৱা আটাখিনি এনেকৈ মোহাৰি ছিঙি দিব। চাওক এয়া মই কেনেকৈ ছিঙি দিছোঁ, এনেকৈ ল'ব। এতিয়া আৰু হাততে আপুনি এনেকৈ অলপ সময় ৰুটিখন এনেকৈ থাকিব, এনেকৈ আঙুলিৰে হেঁচি দিব, আঙুলিৰে হেঁচি দিব। এতিয়া আঙুলিৰ চিন নৰবলৈ আৰু চাৰিওফালে সমানকৈ স্প্ৰেড হৈ যাবলৈ আমি বেলনা মাৰিডালেৰে এইখিনি অকণমান ময়দাত লেটিয়াই লৈ পিনে বেলি দিম। ময়দা অকণমান লগাই লৈছোঁ। অকণমান বেলি দিছোঁ, বেছি হেঁচা নিদিব, লাহে লাহে বেলিব। অকণমান ডাঠ হৈ থাকিব লাগে, যিহেতু এইখন পৰঠা হয় আৰু ভিতৰত ষ্টাফিংছ আছে।
সেইকাৰণে এনেকৈ মই আৰু আপোনালোকক দুটা পদ্ধতিত আজি পৰঠা বনোৱাটো শিকাই দিম। এইখন হৈ গ'ল। এতিয়া চাব আন এটা পদ্ধতি দিম। আপুনি ইয়াৰে যিকোনো এটা পদ্ধতি ইউজ কৰিব পাৰে। আকৌ এটা আটাৰ লাড়ু লৈছোঁ, তাকো ময়দাত লেটিয়াই লৈ হাততে অকণমান বহল কৰি লৈ এইটো এটা বাতিৰ শ্বেপ দি লৈছোঁ। চাওক এয়া বাতিৰ নিচিনা শ্বেপ এটা দি লৈছোঁ মই আঙুলিৰে। এয়া চাওক এতিয়া ইয়াতে মই পিটিকা ভৰাই দিম। চামুচখনেৰে পিটিকাখিনি ইয়াতে ভৰাই দিছোঁ। এতিয়া আপুনি আগৰবাৰৰ দৰেই পিটিকাখিনি ভিতৰলৈ হেঁচিব আৰু আটাৰ ৰুটিখনৰ কাষটো লাহে লাহে ওপৰলৈ উঠাই আনিব। এনেকৈ লাহে লাহে উঠাই আনি থাকিব, ওপৰ ফালে আনি থাকিব। পিটিকাখিনি তলৰ ফালে হেঁচি থাকিব আৰু এইখিনি ওপৰ ফালে আনি থাকিব। আহি আহি এটা পইণ্টত গোটেইখিনি জইন হৈ যাব। আপুনি নিজে আঙুলিৰে এইখিনি জইন কৰি লওক। এতিয়া যিখিনি ওপৰত আপুনি পকাই দিওঁতে আটা ৰৈ যাব, সেইখিনি এনেকৈ আপুনি হাতেৰে মোহাৰি ছিঙি পেলাব। এয়া চাওক অকণমান ময়দা লৈ লৈছোঁ, হাতখন তিতা তিতা হৈ গৈছিলে, ছিঙি দিলোঁ। আকৌ অকণমান ময়দা লেটিয়াই লৈছোঁ ইয়াতে। এতিয়া হাততে আপুনি অকণমান আঙুলিৰেই বহল কৰি ল'ব। প্ৰথমতে আঙুলিৰে এনেকৈ বহল কৰি ল'ব। এতিয়া আকৌ আগৰবাৰৰ নিচিনাকৈ আমি ময়দা ছটিয়াই লৈ এইখিনি বেলি দিম। লাহে লাহে বেলিব, বেছি হেঁচা প্ৰয়োগ নকৰিব। ঠিক আগৰখনৰ দৰেই কৰিছোঁ এইখিনি। এয়া চাওক এইখনো হৈছে আৰু প্ৰায়, আৰু এবাৰ দিম। হৈ গৈছে এইখনো। এয়া চাওক এতিয়া মই আন এটা প্ৰচেছ শিকাই দিম। এই দুটা নোৱাৰিলে সেইটো চেষ্টা কৰিব। এইবাৰ দুটা লৈছোঁ লাড়ু, অকণমান আগৰকেইটাতকৈ সৰুকৈ লৈছোঁ এই দুটা। এয়া চাওক দুটা লাড়ু, এটা ৰাখিলোঁ, এটাটো ময়দাত লেটিয়াই মই বেলি ল'ম। এয়া চাওক বেলি লৈছোঁ, অলপ পাতলকৈ বেলিছোঁ আগৰকেইখনতকৈ। ৰুটিৰ আকাৰত বেলি ল'ব। এইখন ৰাখি থৈছোঁ, আনখনো বেলিছোঁ ময়দা লেটিয়াই লৈ। এইখনো মই বেলি লৈছোঁ। এয়া চাওক আগৰখনৰ সমানেই কৰিব প্ৰায়। এইখনো বেলা হৈ গৈছে। অলপমান ডাঙৰ কৰিম, আগৰখনৰ সমান কৰিম। এতিয়া মই সেইখন ৰুটিৰ ওপৰত পিটিকাখিনি দি হাতেৰে ভালকৈ স্প্ৰেড কৰি দিছোঁ। অলপমান দিছোঁ, আকৌ বেছি হ'লে খাই ভাল লাগিব। চাৰিওফালে ভালকৈ বহলাই দিছোঁ। এয়া চাওক চাৰিওফালে মই বহলাই দিছোঁ পিটিকাখিনি। এতিয়া মই ইয়াৰ ওপৰত আনখন ৰুটি ৰাখিম। চাব আনখন ৰুটি লৈ ইয়াৰ ওপৰত জাপি দিছোঁ, দি এটা আঙুলিৰে চাৰিওফালে এনেকৈ প্ৰেছ কৰি দিছোঁ। চাওক চাৰিওফালে এনেকৈ প্ৰেছ কৰি দিব যাতে দুখন ৰুটি লগ হৈ যায়। এতিয়া ময়দা অলপমান ছটিয়াই লৈছোঁ।
আকৌ ওলোটাই দাঙি লৈছোঁ। দুয়োখন ৰুটি লগ হৈ গৈছে। ময়দা ভালকৈ লগাই লৈছোঁ। ময়দা লগাইছোঁ কাৰণ ময়দাৰে বেলিব ভাল হয়, কিন্তু মই ৰুটিকেইখন আটাৰে বনাইছোঁ কাৰণ আটাটো বেছি হেলথি হয়। আকৌ ময়দা ছটিয়াই লৈছোঁ। এতিয়া মই বেলনা মাৰিডালেৰে এইখিনি প্ৰেছ কৰি দিছোঁ, কিন্তু বেছি জোৰত নহয়, অকণমান লাহে লাহেকৈ বেলি দিছোঁ। এয়া হৈ গ'ল, এইখনো ৰেডি। চাওক, এতিয়া টাৱা এখন গেছত গৰমাইছোঁ, ৰুটিখন দিলোঁ। গেছ কমত ৰাখিব। এনেকৈ এখন আপুনি হেতা সোমাই চাব, যদি উঠি আহিছে তেতিয়া আপুনি ওলোটাই দিব, নহ'লে কিন্তু ভাঙিব পাৰে, অলপ সাৱধান হ'ব। কেঁচা থাকোঁতে ওলোটাই নিদিব। এইখিনি অলপ সিজা যেন হোৱাতহে মই ওলোটাই দিছোঁ। এতিয়া মই ইয়াতে কাষত অকণমান ৰিফাইন তেল দি দিছোঁ আৰু লৰাই দিছোঁ এনেকৈ টাৱাখন, যাতে তেলটো স্প্ৰেড হৈ যায়। আকৌ ওলোটাই দিছোঁ। এইখন কম জুইতে ৰাখিব কাৰণ এইখন অলপ ডাঠ হয়, পৰঠাখন ভালকৈ যাতে সিজি যায়, তেতিয়া খাই ভাল লাগিব। সেইকাৰণে আকৌ ওলোটাই দিছোঁ। এনেকৈ আপুনি অলপ সময়ৰ মূৰে মূৰে ওলোট পালোট কৰি দি থাকিব। এয়া চাওক, ধুনীয়াকৈ ফুলি আহিছে। ইয়াৰ ওপৰত আপুনি ঘি, বাটাৰ বা আকৌ ৰিফাইন অইলো স্প্ৰেড কৰি দিব পাৰে, কিন্তু মই দিয়া নাই। বেছি তেল খালে অলপ প্ৰব্লেম হ'ব, দিনটো উপবাসে আছোঁ, সেইকাৰণে ওলোট পালোট কৰি দিছোঁ এইখিনি। এয়া চাওক, ৰেডি হৈ গ'ল। মই কাটি লৈছোঁ প্লেট এখনত 4 টুকুৰা কৰি। আপুনি এনেকৈ গোটেই গোটেও খাব পাৰে। মই ছোৱালীজনীক এনেকৈ সজাই দিছিলোঁ, তাই সজাই দিলে খাবলৈ ভাল পায়। লগতে মই অলপমান টমেটো চচ, নেমু এটুকুৰা, পিঁয়াজ এটুকুৰা আৰু অকণমান দাইল বটা তাইক দি দিছিলোঁ। তাই দাইল বটা চাটনিখন হ'লে খাই ভাল পায়। চ' এনেকৈয়ে আজিৰ দিনটো পাৰ কৰিলোঁ। এতিয়া গধূলিয়ে হ'ল, এইবিলাক বনালোঁ। এতিয়া আলু পৰাঠাখিনি খাম, তাৰপিছত ৰাতি ভাতৰ যোগাৰ কৰিম। ভাতটো কিবা এটা নিৰামিষ যিহেতু চিম্পলকৈ বনাম। গতিকে ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে তলত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে মোৰ আপকামিং ভিডিঅ'ছবোৰৰ ন'টিফিকেশ্যন আপুনি আগতে পাই যায়। থেংক ইউ এভৰিৱান।